আজি গুৱাহাটী ভগৱতী প্ৰসাদ বৰুৱা ভৱনত শৰৎচন্দ্ৰ গোস্বামীৰ মৃত্যুৰ তিথি উপলক্ষে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আপোনালোকক কথাখিনি ক'লোঁ। আজি এই মহান পুৰুষগৰাকীৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জনাই সঁচাকৈ আমি এক মহান কৰ্তব্য কৰা বুলি ভাবিছোঁ। আৰু এইগৰাকী মহান ব্যক্তিৰ আদৰ্শ আমি কি ধৰণে জীয়াই ৰাখিম তাক নতুন প্ৰজন্মই চেষ্টা কৰিব, কি ধৰণে জীয়াই ৰাখিব। কাৰণ এইগৰাকী মহান ব্যক্তিয়ে অসম সাহিত্য সভাৰ কাৰণে অসম উন্নতি সাধিনী সভাৰ পৰা গৈ অসম সাহিত্য সভা নামেৰে যি প্ৰতিষ্ঠা কৰি প্ৰথমগৰাকী সম্পাদক ৰূপে আজি অসমত জিলিকি আছে। আৰু প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ লগত লগ লাগি যি ধৰণে অসম সাহিত্য সভাৰ কাম কৰি তেওঁ ইহজীৱন সম্বৰণ কৰিলে। আৰু এই দুগৰাকী মহান ব্যক্তিৰ যি কৰ্ম সাধনা, যি ব্যক্তিত্ব, যি জাতীয় চেতনা, সেই জাতীয় চেতনাবোধে যাতে আমাৰ প্ৰত্যেকগৰাকী অসম প্ৰেমী, জন্মভূমি প্ৰেমী আৰু জাতীয়তা বোধ যাৰ হৃদয়স্থলত উজ্জীৱিত হৈ আছে, সেই নতুন প্ৰজন্মক যাতে যুগে যুগে সাহসী কৰি তুলিব পাৰে। আৰু এই মহান ব্যক্তিগৰাকীৰ আদৰ্শেৰে তেওঁলোকৰো নিজৰ জীৱন ঠিক তেনেকুৱা ধৰণে গঢ়ি তুলিব পাৰে। তাৰ কাৰণে আমি আশা ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু এইগৰাকী মহান ব্যক্তিৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ আত্মাৰ সৎগতিৰ কাৰণে ভগৱানৰ ওচৰত জনাই আমি সকলোকে আদৰ সম্পাদন জনাই সমাপ্ত। গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ত আমি অসম সাহিত্য সভাৰ মাননীয় উপসভাপতি মহোদয়াৰ বন্তি প্ৰজ্বলনেৰে কাৰ্যনিৰ্বাহক সদস্যসকলৰ উপস্থিতি আৰু কৰ্মচাৰীসকলৰ উপস্থিতিত প্ৰথমগৰাকী সভাৰ প্ৰতিষ্ঠাপক যিগৰাকী সম্পাদক আৰু সেই সময়ত ঘাই সম্পাদক বোলা হৈছিল শৰৎচন্দ্ৰ গোস্বামীদেৱৰ স্মৃতি দিৱস আমি পালন কৰিলোঁ। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি আমি তেখেতক এই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এই মহান সাহিত্যিকগৰাকীৰ যি গ্ৰন্থৰাজি, যি আদৰ্শ আৰু যি সাংগঠনিক তৎপৰতা সকলোৰে প্ৰতি আমি নতশিৰ হৈছোঁ। আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি আগন্তুক দিনত তেখেতৰ সেই আদৰ্শৰাজি আমি জীয়াই ৰাখিবৰ কাৰণে, আদৰ্শৰাজি আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে চেষ্টা কৰাৰ অংগীকাৰবদ্ধ হৈছোঁ। আৰু অসম সাহিত্য সভাৰ আজি অনুষ্ঠানত যিসকলে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে সকলোকে মই অসম সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হ'ব নহয় দি লৈ লওক। অসম সাহিত্য সভাৰ মাননীয় উপসভাপতি মহোদয়া, আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা অসম সাহিত্য সভাৰ ৰন্ধৰালী মহোদয়, সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি তথা কাৰ্যনিৰ্বাহক সদস্য দেৱেন বসুমতাৰী ডাঙৰীয়া, আহ্বায়ক কাৰ্যনিৰ্বাহক সদস্য শ্যামল শইকীয়া ডাঙৰীয়া, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য বিষ্ণু ডেকা ডাঙৰীয়া প্ৰমুখ্যে সভাৰ অন্যান্য বিষয়ববীয়াসকল আৰু আমাৰ কৰ্মচাৰীবৃন্দ, ইতিমধ্যে বন্তি প্ৰজ্বলন কৰি মাননীয় সভাপতি মহোদয়াই আজিৰ দিনটোৰ তাৎপৰ্য আৰু আমাৰ কৰ্তব্য সম্পৰ্কে কিছু অৱগত কৰিলে। আমি জানো যে অসম সাহিত্য সভাৰ জন্ম 1917 চনৰ 27 ডিচেম্বৰত শিৱসাগৰত হৈছিল। আৰু 26 ডিচেম্বৰৰ দিনা সন্ধিয়া 127জন মানুহ অসমৰ ইমূৰৰ সিমূৰৰ পৰা তাত গোট খাইছিল। সেই সময়ত নলবাৰীৰ পৰা গৈ স্কুল পৰিদৰ্শক হিচাপে এগৰাকী ব্যক্তিয়ে তাত কাৰ্যনিৰ্বাহ কৰি আছিল, চৰকাৰী বিষয়া হিচাপে। সেই সময়ত তেখেতে তাত শিক্ষাৰ পোহৰ বিলাবৰ কাৰণে গৈছিল আৰু চাইকেল চলাই গোটেই তেখেতে ঘূৰি ফুৰিছিল। আৰু তেখেতেই হৈছে আমাৰ শৰৎচন্দ্ৰ গোস্বামী ডাঙৰীয়া। শৰৎচন্দ্ৰ গোস্বামী ডাঙৰীয়াই সেই কাৰ্যনিৰ্বাহক সভাতে যেতিয়া পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ নামটো উচ্চাৰণ কৰা হ'ল যে আমাৰ প্ৰথমগৰাকী সভাপতি হিচাপে, তেতিয়া লগে লগে সম্পাদক হিচাপে তেখেতৰ নাম প্ৰস্তাৱ কৰা হ'ল। আৰু সেই সময়ত প্ৰধান সম্পাদক বা তেনেধৰণৰ সম্পাদক পদটো নাছিল আৰু নাম দিয়া হৈছিল ঘাই সম্পাদক। ঘাই মানে মূল সম্পাদক হিচাপে দিয়া হৈছিল। আৰু শৰৎচন্দ্ৰ গোস্বামীয়ে
দায়িত্বভাৰ লৈছিল আৰু লোৱাৰ পিছতেই তেখেতে সাংগঠনিক কামত তৎপৰ হৈ পৰিছিল। আৰু তাৰ দুবছৰ পিছত শৰৎচন্দ্ৰ গোস্বামী সাহিত্য সভাৰ লগত আছিল যদিও তেখেতে তেনেধৰণে কোনো কাৰ্যনিৰ্বাহ কৰা নাছিল। কাৰ্যনিৰ্বাহক সদস্য হিচাপে পদন্য সদস্য হিচাপে তেওঁ সংগঠনৰ কামত জড়িত হৈ পৰিছিল। কিন্তু তেখেতৰ প্ৰয়োজনীয়তাৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰিলে আৰু 3 বছৰ পিছত 1920 চনত যেতিয়া তেজপুৰত অধিৱেশন হ'ল, তেজপুৰীয়া ৰাইজৰ আকুণ্ঠ আহ্বানত আৰু লগতে অসমৰ ৰাইজৰ অনুৰোধত তেখেতে তেজপুৰৰ পৰা আৰম্ভ কৰি একেবাৰে 6 বছৰ আকৌ প্ৰধান সম্পাদকৰ অৰ্থাৎ ঘাই সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিলে আৰু কৰি অসম সাহিত্য সভাক সাংগঠনিকভাৱে তেখেতে এটা গতি দি গ'ল। এইগৰাকী সাহিত্যিকৰ বিষয়ে যি আলোচনা হ'ব লাগে অসম সাহিত্য সভাৰ মঞ্চতে হওক বা বাহিৰতে হওক তেনেধৰণে হোৱা নাই বুলি আমি নিজেও অনুভৱ কৰোঁ। কিয়নো শৰৎচন্দ্ৰ গোস্বামী এগৰাকী শিক্ষাধিকৰ্তাই নাছিল, এগৰাকী শিক্ষা বিষয়াই নাছিল। তেখেতে সম্পাদক হোৱাৰ উপৰিও এগৰাকী বিশিষ্ট প্ৰবন্ধ লিখক, গল্পকাৰ, নাট্যকাৰ আৰু গীতিকাৰ আছিল। আৰু তেখেতৰ গ্ৰন্থৰাজি যদিও আমাৰ অসম সাহিত্য সভাৰ পুথিভঁৰালত আছে, তথাপিতো আমি পৰ্যাপ্ত পৰিমাণে তেখেতৰ গ্ৰন্থৰাজি আমি প্ৰকাশ কৰি উলিয়াব পৰা নাই। পৰৱৰ্তী সময়ত সেইবোৰ চিন্তা চৰ্চা নিশ্চয় আমি কৰিব লাগিব। আজি অসমৰ প্ৰত্যেকখন জিলা, প্ৰত্যেকখন শাখা, কেন্দ্ৰীয় কাৰ্যালয় আৰু আঞ্চলিক কাৰ্যালয়ত আজি এই পবিত্ৰ দিনটো 1944 চনৰ আজিৰ দিনটোতেই তেখেতৰ মৃত্যু হৈছিল। গতিকে আজিৰ এই দিনটোক স্মৃতি দিৱস হিচাপে অসমৰ প্ৰত্যেক ঠাইতে আমি যি শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছোঁ, সকলোৱে ইতিমধ্যে কৰি আছে। আৰু আজিৰ দিনটোতে যদিও আমাৰ অসমীয়া জনজীৱনৰ আন এগৰাকী ব্যক্তি সাহিত্যাচাৰ্য আব্দুল মালিক ছাৰৰো তেখেতৰ কেলেণ্ডাৰত লিখা আছে, গুগলতো আছে, তথাপিতো গোলাঘাটৰ পৰা এটা আহ্বান আহিছে যে যিহেতু 20 তাৰিখেহে তেখেতৰ মৃত্যু দিৱসটো উদযাপন কৰা হয়, গতিকে মৃত্যু দিৱসটো কাইলৈ পালন কৰা হ'ব। আৰু আজি আমাৰ এইগৰাকী মহান ব্যক্তিক আমি শ্ৰদ্ধাৰে গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ত আপোনালোকৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু তেখেতৰ আদৰ্শৰাজি, তেখেতৰ যি নেতৃত্ব আৰু তেখেতৰ যি অসম সাহিত্য সভাৰ যি সাংগঠনিক তৎপৰতা, সেই তৎপৰতাৰ প্ৰতি আমি সশ্ৰদ্ধ হৈ আমাৰ জাতীয় জীৱনত নিজকে নিয়োজিত কৰাৰ এক আজি নতুন পথ সূচন হ'ল বুলি আশা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। চিৰচেনেহী মোৰ ভাষাজনী, ধন্যবাদ। আমি সকলোৱে ধন্যবাদ দিছোঁ। এইগৰাকী মহান সাহিত্যিকে অসম জন্মভূমিৰ কাৰণে যি জাতীয় চেতনাৰে অসম উন্নতি সাধিনী সভা কৰাই সেই জোনাকী যুগৰ পৰা অসম সাহিত্য সভাত পৰিণত কৰিলে, সেইগৰাকী মহান ব্যক্তিক আজি আমি প্ৰতিচ্ছবিত এপাহ ফুল দি বা বন্তিগছি জ্বলাই তেখেতৰ কৰ্মৰ ঋণ আমি খুজিব নোৱাৰোঁ। এনে এগৰাকী মহান ব্যক্তিৰ আদৰ্শৰাজিয়ে আমাৰ নতুন প্ৰজন্মৰ হৃদয়বিলাক যাতে উন্মুক্ত কৰি তুলিব পাৰে আৰু মহান কৰ্মৰ দ্বাৰা বা তেওঁৰ আদৰ্শৰ দ্বাৰা যদি আমাৰ এই নতুন প্ৰজন্মই আগন্তুক দিনলৈ অসম সাহিত্য সভাৰ গুণ গৰিমা অটুট ৰাখিব পাৰে, তাৰ কাৰণেহে আমি সদায় চেষ্টা কৰিব লাগিব। তাকে কৰিবলৈ যাওঁতে আমি সেইসকল মহান পুৰুষৰ আমি আদৰ্শ সদায় আমাৰ স্মৃতিৰ পটত জিলিকাই ৰাখিব লাগিব। কাৰণ তাহানিৰ সেই প্ৰাচীন সেই যুগ আৰু আজিৰ যুগৰ মাজত বহুতো পৰিৱৰ্তনে দেখা দিছে আৰু আজি আমাৰ নতুন প্ৰজন্মই কোন পথে গতি কৰিছে আমি ক'ব নোৱাৰোঁ। আজিৰ সাহিত্য সভাৰ বৰ্তমান অৱস্থাত সঁচাই চলিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্মসকলে কেনেকুৱা সেই প্ৰাচীন সাহিত্যিকসকলৰ আদৰ্শ গ্ৰহণ কৰিব আমি নিজেই ভাবি পোৱা নাই। যিহেতু আমাৰ নতুন প্ৰজন্মই অসমীয়া ভাষা তথা মাতৃভাষাৰ কোনো এটা আখৰো
শুদ্ধকৈ লিখিব নোৱাৰে বা পঢ়িব নোৱাৰে বা কোনো নিজৰ আয়ত্ব বা জাতীয় চেতনাবোধ নাই। যি জাতীয় চেতনাই মান্যজনক মান্য জ্ঞান, কনিষ্ঠক মৰম চেনেহ আৰু সমাজৰ জ্যেষ্ঠ লোকক কেনেকৈ খাম, কেনেকৈ তেখেতসকলৰ লগত কথা বতৰা পাতিম বা আচাৰ ব্যৱহাৰ কৰিম, উঠা বহা কৰিম, সেই সকলোখিনি যদি আমি শিষ্টাচাৰ নাজানো, তেনেহ'লে আজি আমি এইগৰাকী মহান ব্যক্তিৰ শ্ৰীচৰণৰ ফুলপাহ দিয়াৰ কিবা অৰ্থ থাকিবনে? সেয়েহে আমি ভাবোঁ যে মহান পুৰুষৰ মহান আদৰ্শ আগত ৰাখি আমাৰ নতুন প্ৰজন্মসকলো যাতে সেই মহান পুৰুষজনৰ লেখীয়া একোগৰাকী শৰৎচন্দ্ৰ গোস্বামী নিচিনা আৰু সেই জোনাকী যুগৰ সাহিত্যিকসকলৰ নিচিনা একোগৰাকী সাহিত্যিক তৈয়াৰ কৰিব পাৰোঁ। তাৰ কাৰণেহে আমি অসম সাহিত্য সভাৰ দৰকাৰ। পদৰ লেখীয়া পদ এটা পদত বহিবৰ কাৰণে বা পদৰ যিখন আসন, সেই আসনখন অলংকৃত কৰিলেই অসম সাহিত্য সভা ৰক্ষা নকৰিব। অসম সাহিত্য সভা ৰক্ষা কৰিব লাগিলে জোনাকী যুগৰ যি সাহিত্যিকসকলে যি ধৰণে কৰ্ম কৰিছিল, কৰ্মই ধৰ্ম বুলি ভাবি তেওঁলোকৰ জাতীয় চেতনাবোধ ৰক্ষা কৰিছিলে, ঠিক সেইদৰে আজিৰ নতুন প্ৰজন্মইও যদি সেইসকল মহান পুৰুষৰ নিচিনা কৰ্মই ধৰ্ম, ধৰ্মই কৰ্ম অৰ্থাৎ আত্মা তুষ্ট ভগৱান, আত্মাক সন্তুষ্ট কৰি আমি যদি সমাজত নিজৰ জাতিৰ হকে, নিজৰ সমাজৰ হকে, নিজৰ ঘৰখনৰ হকে বা নিজৰ পূৰ্বপুৰুষৰ হকে আমি যদি কাম কৰি যাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ অসম সাহিত্য সভাত আজিৰ যি ধৰণে আমি সাহিত্য সভা চলাইছোঁ, সেই ধৰণে সাহিত্য সভা চলিলে নিশ্চয় কাম নহ'ব। যে মিটিং এখন আৰম্ভ হ'ল, সভা এখন আৰম্ভ হ'ল, আহিল বহিল, খালে ল'লে, গুচি গ'ল। কোনে ক'ত কেনেকৈ বহিছে, কোনে ক'ত কেনেকৈ কথা কৈছে, আচাৰ ব্যৱহাৰ, এই ধৰণ এই শিষ্টাচাৰবোধ যদি নাথাকে, মান্যজ্ঞান যদি নাথাকে, কথাৰ যদি শ্লীলতা নাথাকে, যদি হাই কাজিয়াবিলাক অনবৰত হৈ থাকে বা ইটোই সিটোৰ উন্নতি দেখিব নোৱাৰে বা ইটো সিটোৰ পদবীৰ লগত যদি হিংসা ঈৰ্ষা অৰিয়া অৰি ভাৱবোধ থাকে, তেতিয়াহ'লে আমি মিলিজুলি, আমি গোটেইবোৰ ভাই বন্ধু সহকাৰে আমি মিলিজুলি আমি অসম সাহিত্য সভাৰ কাম কেনেকৈ কৰিম? যদি আমি এইবিলাক মষিমূৰ কৰি আমি নতুন প্ৰজন্মক মাতৃভাষাৰে শিক্ষা দি আমি অসমৰ যি জাতীয় চেতনা, সেই জাতীয় চেতনাবোৰ তেওঁলোকৰ মনৰ মাজত সোমাই দি আমি এইগৰাকী বা এইসকল মহান পুৰুষসকলৰ আদৰ্শ আগত ৰাখি তেওঁলোকক যদি জীৱন্ত কৰি তুলিব নোৱাৰোঁ, তেতিয়াহ'লে অসম সাহিত্য সভাত মূল্য নাথাকিব। গতিকে সেয়েহে আমি এতিয়াৰ পৰা যত্ন কৰিব লাগিব। আমি সকলোৱে মিলিজুলি নিজৰ ভাই বন্ধু ইষ্ট কুটুম, যে ঘৰখনত যিগৰাকী নিজৰ ভাই বা সহোদৰ ভাই ভনী আছে, আমি সমাজৰ, আমি অসম সাহিত্য সভাৰ সকলো শাখা প্ৰশাখা গোষ্ঠী জনগোষ্ঠী জনজাতীয় ভাই বন্ধুসকলক আমাৰ নিজৰ ভাই বন্ধু হিচাপে আমি ব্যৱহাৰ কৰি তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগ আমি হৃদয়ত মনোযোগ আকৰ্ষণ কৰি তেওঁলোকৰ অভাৱ অভিযোগবিলাক মাৰি আমি যদি তেওঁলোকৰ মাজত সোমাব পাৰোঁ, তেতিয়াহে আমি অসম সাহিত্য সভাৰ মান মৰ্যাদা ৰক্ষা কৰিব পাৰিম। গতিকে বিষ্ণু ডেকা আমাৰ মহানগৰ জিলা সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি, আমাৰ সংগঠক, লগতে অসম সাহিত্য সভাৰ অন্যান্য বিষয়ববীয়া তথা আমাৰ কৰ্মচাৰীসকল, আজি আমাৰ কাৰণে অত্যন্ত পবিত্ৰ দিন। আমাৰ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰসিদ্ধ সাহিত্যিক, সাহিত্য গৱেষক শৰৎচন্দ্ৰ গোস্বামীদেৱৰ আজি স্মৃতি দিৱস। এই স্মৃতি দিৱস উপলক্ষে প্ৰথমে আমি কিছু সময় মৌন প্ৰাৰ্থনা কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰোঁ।
গুৱাহাটী অসম সাহিত্য সভা ভৱনৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ টেক্স ৰিপৰ্ট এবি নিউজ গুৱাহাটী।